Hello guys, welcome to my YouTube channel. আজি আমি অসমৰ কেইটামান সাধাৰণ জ্ঞানৰ কোৱেশ্চন লৈ আলোচনা কৰিম কিয়নো এইবোৰ জিকে আহিবলগীয়া অসম পুলিচ ফৰেষ্ট DEE হেল আদি এক্সামৰ লগতে অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হ'ব। ইয়াৰ আগতে অসমৰ জিকে পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' কেইটা আপলোড কৰিছো। যদি চোৱা নাই এবাৰ চাই ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে আমি 1 পৰা 26 নম্বৰ কোৱেশ্চনলৈ পাৰ্ট 1 আৰু পাৰ্ট 2 আপলোড কৰিছো। যদি চোৱা নাই সেইটো চাই ল'ব। আজি 27 পৰা আৰম্ভ কৰিম। আজি প্ৰথম কোৱেশ্চনটো হ'ল দ্য দুগাৰচিল ফুটবল টুৰ্ণামেণ্ট ৱাজ ষ্টাৰ্ট ইন দ্য ইয়াৰ। দুগাৰচিল ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াত অপশ্যন কেইটা দি আছে 1962, 1952, 1966, 1960। ইয়াৰে ৰাইট এনসাৰ হ'ব এ নম্বৰটো। 1962 প্ৰথম দুগাৰচিল ফুটবল প্ৰতিযোগিতা অসমত অনুষ্ঠিত হৈছিল। আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ, অৰ্থাৎ আজি 2 নম্বৰ কুৱেশ্যনটোলৈ। দ্য ওনাৰ এণ্ড অপাৰেটৰ অফ দি ফাৰ্ষ্ট ৰেলৱে ইন আছাম ৱাজ। অসমৰ প্ৰথম ৰেলপথ নিৰ্মাণ কৰোঁতা সংস্থাটোৰ নাম কি? ওলাব লাগে। ইয়াত অপশ্যন কেইটা দি আছে দি আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী। অপশ্যন নম্বৰ বি দি আছে দি আছাম ৰেলৱে এণ্ড ট্ৰেড কোঅপাৰেটিং। অপশ্যন নম্বৰ চি দি আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। অপশ্যন নম্বৰ ডি দি আছে নৰ্থ ইষ্ট ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী। ইয়াৰে ৰাইট এনসাৰ হ'ব ডি নম্বৰ অপশ্যনটো। নৰ্থ ইষ্ট ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ নিৰ্মাণ কৰিছিল। আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। হোৱাট এমং দি ফলোইং ইজ এ কেছ অফ ছয়েল ইৰোজন ইন আছাম। তলৰ কোনটো অসমৰ ভূমিক্ষয়ৰ প্ৰধান কাৰণ? ইয়াৰ অপশ্যন কেইটা দি আছে বানপানী, নিৰ্বাণীকৰণ, অধক্ষেপণ আৰু ওপৰৰ আটাইকেইটা। ইয়াৰে অপশ্যন ডি নম্বৰটো ৰাইট হ'ব, কিয়নো অসমৰ বানপানী, নিৰ্বাণীকৰণ, অধক্ষেপণ এই তিনিটাই কি হয় অসমত ভূমিক্ষয়ৰ প্ৰধান কাৰণ। গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব ডি নম্বৰ অপশ্যনটো, অল অফ দি এইচ। আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ। হোৱাট ইজ দ্য লেংথ অফ দি ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? আমাৰ ইয়াত অপশ্যন কেইটা দি আছে 1900 কিলোমিটাৰ, 2500 কিলোমিটাৰ। অপশ্যন চি দি আছে 2800 কিলোমিটাৰ। ডি নম্বৰ অপশ্যন দি আছে 2900 কিলোমিটাৰ। ইয়াৰে অপশ্যন ডি নম্বৰটো ৰাইট হ'ব 2900 কিলোমিটাৰ অসমৰ ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য। ব্ৰহ্মপুত্ৰ ভাৰতৰ 2 নম্বৰ পজিশ্যনত আছে দৈৰ্ঘ্যৰ ক্ষেত্ৰত। 1 নম্বৰ হয় ভাৰতৰ 1 নম্বৰ ইণ্ডাছ ৰিভাৰ আটাইতকৈ দীঘল নদী হয় ভাৰতৰ। হিন্দু নদী বুলি কোৱা হয়। হিন্দু নদী ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3180 কিলোমিটাৰ। 3180 কিলোমিটাৰ হিন্দু নদীৰ দৈৰ্ঘ্য। গতিকে হিন্দু নদী মনত ৰাখিব, হিন্দু নদী ভাৰতৰ আটাইতকৈ দীঘল নদী। গতিকে ইয়াৰ 30 নম্বৰ ৰাইট এনসাৰ হ'ব ডি নম্বৰ অপশ্যনটো। আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ। দ্য শ্বিপিং ছাৰ্ভিচ ৱাজ ইন্ট্ৰডিউচ ইন আছাম ইন দ্য ইয়াৰ। অসমত কিমান চনত প্ৰথম জাহাজ সেৱা আৰম্ভ হয়? ইয়াৰ অপশ্যন কেইটা আছে 1884। অপশ্যন নম্বৰ বি দি আছে 1883, 1885। অপশ্যন নম্বৰ ডি আছে 1882। ইয়াৰে ৰাইট এনসাৰ হ'ব 1883, বি নম্বৰ অপশ্যনটো ৰাইট হ'ব। ইয়াৰে 1883 প্ৰথম জাহাজ সেৱা অসমত আৰম্ভ কৰা হয়। আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ। দ্য হাইৱে ডেট লিংকছ আছাম উইথ দ্য ইষ্ট অফ ইণ্ডিয়া ইজ। মানে ভাৰতৰ আন অংশৰ সৈতে অসমক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ ইয়াৰ পৰা বিচাৰি ওলাব লাগে। কোনটো হয়? অপশ্যন দি আছে হাইৱে নং 32, হাইৱে নং 33, হাইৱে নং 31, হাইৱে নং 34। ইয়াৰে ৰাইট এনসাৰ হ'ব চি নম্বৰ অপশ্যনটো, হাইৱে নং 31, কিয়নো 32, 33 আৰু 34 অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথ নহয়। গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব চি নম্বৰ অপশ্যনটো, হাইৱে নং 33। আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ। ডেছ ইজ এ ৰিঅ'ণ্ড চেণ্টাৰ অফ চিল্ক প্ৰডাকশ্যন হুইচ ইজ পাৰ্টিকুলাৰলি নন ফৰ ইটছ নন মুলাৰী ভেৰাইটি কল্ড মুগা। ডেছ হৈছে ৰেচমী বস্ত্ৰ, বিশেষকৈ মুগা বস্ত্ৰ উৎপাদনৰ এক বিখ্যাত কেন্দ্ৰ। মানে ৰেচম মুগা উৎপাদন কেন্দ্ৰ ক'ত আছে? ইয়াৰ কেন্দ্ৰ অসমত ক'ত আছে? নিশ্চয় জানে, এইটো শুৱালকুছিত
ৰেশম কেন্দ্ৰ আমাৰ যদি চিল্কৰ বাহে শুৱালকুছিয়ে হ'ব আমাৰ অসমৰ ক'ত আছে শুৱালকুছিত আছে আহিছোঁ এইবাৰ 34 নম্বৰ কুৱেশ্যনটোলৈ দ্য টেলিগ্ৰাফ এণ্ড টেলিফোন ছাৰ্ভিচ বিগেন ইন আছাম ইন দ্য ইয়াৰ অসমত কেতিয়া কিমান চনত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা আৰম্ভ হয় অপশ্যন কেইটা দিয়া আছে ইয়াত 1887 অপশ্যন নম্বৰ বি আছে 1858 সি নম্বৰ অপশ্যন 1865 টি নম্বৰ অপশ্যন আছে 1870 ইয়াৰে ৰাইট এনসাৰ হ'ব ইয়াৰ 1865 সি নম্বৰ অপশ্যনটো ইয়াৰ ৰাইট এনসাৰ হ'ব 1865 1865ত প্ৰথম টেলিগ্ৰাফ আৰু টেলিফোন সেৱা অসমত আৰম্ভ কৰা হয় আহিছোঁ এইবাৰ 35 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম অসমৰ মুঠ মাটিকালি কিমান ইয়াৰ অপশ্যন দিয়া আছে ৭৮,০০০ কিলোমিটাৰ বি নম্বৰ অপশ্যন দিয়া আছে ৭৮,৪38 স্কোয়াৰ কিলোমিটাৰ ইয়াত সি নম্বৰ অপশ্যন দিয়া আছে ২২,০০০ স্কোয়াৰ কিলোমিটাৰ টি নম্বৰ অপশ্যন দিয়া আছে ১০,০০০ কিলোমিটাৰ ইয়াৰে ৰাইট এনসাৰ হ'ব ৭৮,৪38 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ ইয়াৰে বি নম্বৰ অপশ্যনটো ইয়াৰ ৰাইট এনসাৰ হ'ব আহিছোঁ 36 নম্বৰ কুৱেশ্যনলৈ ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম বিল অসমত প্ৰথমে কিমান চনত ৰেল সেৱা নিৰ্মাণ কৰা হয় বা ৰেলপথ নিৰ্মাণ কৰা হয় ৰেলপথ ইয়াত অপশ্যন কেইটা দিয়া আছে 1850 1858 1884 1889 মই ভাবোঁ ইয়াৰ অপশ্যন ইয়াত ভুল আছে মই 1881 হ'ব চাগে 1881ত প্ৰথম ৰেল সেৱা অসমৰ ৰেলপথ নিৰ্মাণ কৰিছিল অসমত যদি এইটো মই ভুল কৈছোঁ আপোনালোকে কমেণ্টত জনাব মই জনামতে 1881 হ'ব লাগে 1881ত প্ৰথম অসমত ৰেলপথ নিৰ্মাণ কৰিছিল আৰু এতিয়া প্ৰথম চলিছিল আমাৰ ডিব্ৰুগড় টু মাৰ্ঘেৰিটালৈকে 65 কিলোমিটাৰ প্ৰথম ৰেলপথ চলিছিল তো গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব লাগে 1881 যদি ভুল কৈছোঁ আপোনালোকে কমেণ্টত জনাব এবাৰ আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ দ্য সত্ৰীয়া ডেন্স গট নেশ্যনেল ৰিকগনাইজেশ্যন ইন দ্য ইয়াৰ সত্ৰীয়া নৃত্যই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে তো ইয়াত অপশ্যন কেইটা আছে 1999 বি নম্বৰ অপশ্যন দি আছে 2000 সি নম্বৰ অপশ্যন আছে 2001 ডি নম্বৰ অপশ্যন দি আছে 1998 ইয়াৰে ৰাইট এনসাৰ হ'ব 2000 চনত কি হয় ভাৰতীয় স্বীকৃতি লাভ কৰে আমাৰ সত্ৰীয়া নৃত্যে ভাৰতীয় ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে 2000 চনত আমাৰ সত্ৰীয়া নৃত্য এটা কি হয় ক্লাছিকেল ডেন্স তো আমাৰ ভাৰতত ক্লাছিকেল ডেন্স কেইটা আছে ভাৰতৰ ক্লাছিকেল ডেন্স 8টা আছে মনত ৰাখিব 8টা ভাৰতৰ ক্লাছিকেল ডেন্স সেইকেইটা হ'ল ভাৰতনাট্যম কথক কুচিপুডি ওডিচি কথাকলি আমাৰ সত্ৰীয়া মণিপুৰী মহানিত্যম এই 8টা হৈছে আমাৰ ভাৰতৰ ক্লাছিকেল ডেন্স মনত ৰাখিব ভাৰতৰ 8টা ক্লাছিকেল ডেন্স আছে আহিছোঁ এইবাৰ 38 নম্বৰ কুৱেশ্যনলৈ হু এমং দ্য ফ্লিং ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি তলৰ কোনজন অসমৰ আহোম বংশৰ পৰিচিততা হয় ইয়াৰ ওলাব লাগে অপশ্যন কেইটা দিয়া আছে চুটিয়ফা চুবিনফা চুখাংফা চুকাফা ইয়াৰে নিশ্চয় জানে ইয়াৰ ৰাইট এনসাৰ হ'ব ডি নম্বৰ অপশ্যনটো চুকাফাই আহোম ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনটোলৈ দ্য কেপিটেল অফ দি আহোমছ ৱাজ ইষ্টাব্লিছ এট আহোমসকলে ক'ত প্ৰথমে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপশ্যন কেইটা দিয়া আছে শৰাইঘাট নগাঁও চৰাইদেউ গোৱালপাৰা ইয়াৰ ৰাইট এনসাৰ হ'ব চৰাইদেউ চি নম্বৰ অপশ্যনটো ৰাইট হ'ব চৰাইদেউত প্ৰথমে আহোমসকলে যেতিয়া অসমত আহিছিল অসমত আহি চৰাইদেউত প্ৰথমে ৰাজধানী পাতিছিল তো এইখিনি আছিল ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ